কাহিনী শেষ হয় কিন্তু জীৱন গৈ থাকে। কথা ঋতুৰাজ কুমাৰ ঠাকুৰীয়া আৰু আবৃত্তি মই বিকাশ কলিতা। এটি দিন পেঞ্চিল ধৰিব শিকি মাৰটোত ধৰি খোজকাঢ়ি নিকেতনলৈ যোৱা দিনৰে পৰা স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণৰে পৰা আৰম্ভ কৰি যিসকল মহান শিক্ষাদাতাৰ ত্যাগ কষ্টৰ বাকজৰীত হাজিৰ পৰ্যায় পালোঁ। এটি নতুন দিন হাতত ডকুমেণ্টছখিনি লৈ নীৰৱে সোমাই আহিছিলোঁ ICCI একাডেমীলৈ। আৰম্ভ হৈছিল এটি নতুন দিনৰ জীৱনৰ বহুত হেঁপাহৰে সপোনবোৰ বাস্তৱ কৰিবলৈ আহিছিলোঁ। মনে মাথো এষাৰ কথাই কৈছিল, কিবা এটা যেন বুজিম, কিবা এটা যেন নতুন শিকিম। আৰম্ভ হৈছিল সেই বিশেষ দিনটো য'ত আৰম্ভ হৈছিল শিক্ষাৰ। শ্ৰেণীত বহি থকা প্ৰতিজনেই অচিনাকি, সকলোবোৰ নীৰৱ নিস্তব্ধ। ওচৰত বহি থকাজনে লাহেকৈ সুধিছিল, তোমাৰ নামটোনো কি? তোমাৰ ঠিকনাটো জনাবানে? তেনেকৈ গঢ়ি উঠিল সম্পৰ্কবোৰ। গোটেই শ্ৰেণী এটি পৰিয়াল, প্ৰতিটো দিন অন্ত পৰে পৰিয়াল দৰে। ছাৰে কৈ যোৱা প্ৰতিষাৰ কথাত বিবেকে উপলব্ধি কৰে জীৱনে মোৰ পৰা বিচাৰে কি, মা দেউতাই বিচাৰে কি। য'ত পাইছিলোঁ জীৱনৰ এটি লক্ষ্য, গঢ়লৈ এটি লক্ষ্য। ICCI একাডেমীয়ে দিলে জীৱনত আগুৱাই যোৱা এটি পথ আৰু সপোনবোৰ বাস্তৱ কৰিবলৈ। দিলে হাতত এটি চাকৰি। সময়ৰ হাতত পাৰ হৈ গ'ল 3টি মাহ। উপস্থিত হ'ল সেই অন্তিম দিন। দুচকুত চকুলো ভাগিব এটি পৰিয়াল, হেৰাই যাব সময়ৰ হাতত সকলোবোৰ। শেষ হ'ব ছাৰে আমাক আগুৱাই লৈ যোৱাৰ বাবে দিয়া আশীৰ্বাদবোৰ। অন্ত পৰিব প্ৰতিটো গ্ৰুপৰ প্ৰেজেণ্টেশ্যনবোৰ, ৰৈ যাব স্মৃতিবোৰ। কেতিয়াও পাহৰিব নোৱাৰা স্মৃতিবোৰ ICCI একাডেমী। আশা কৰিছোঁ আগন্তুক দিনবোৰত আশীৰ্বাদ দি যাব, নতুন বাটত আশাৰ শিকলি বান্ধিবলৈ। শেষ হ'ব ধৰে এনেকৈ, শেষ হ'ব ধৰে সকলোবোৰ। জীয়াবলৈ যেনেকৈ বাকী নাই সকলোৰে মৰমবোৰ লৈ, আৰু মোৰ সপোনবোৰ বাস্তৱতাত সম্পূৰ্ণ কৰিবলৈ বহু দূৰ দূৰণিত যাব ওলাইছোঁ। বন্ধুত্ব জীৱনৰ শেষ পৃষ্ঠা নহয়, বন্ধুত্ব মানে এক আৰম্ভণি, এক নতুন জীৱনৰ এক নতুন সপোনৰ। বন্ধুত্ব এক আজীৱন মিলনৰ সেতু। ICCI একাডেমী এটা শব্দ, আৰু মোৰ বাবে এটি মিঠা সোঁৱৰণি। কেতিয়াও পাহৰিব নোৱাৰা এটি শিক্ষানুষ্ঠান।